মৰ্ণিঙতে উঠি ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। চ' এইটো কাৰণে উঠিলোঁ। উঠি কৰি লৈ হাঁহ মুৰ্গীবোৰক দানা পানী দি আছোঁ, চাউল দি আছোঁ। মই ভালদৰে বহি লৈছোঁ, বহি লৈ চাউল দি আছোঁ। গোটেইবোৰ হাঁহ মুৰ্গীবোৰ আহিছে চাউল খাবলৈ। আৰু এইজনী হাঁহ দেখিছেনে, ঠোঁটটো মানে অকণমান বেকা তাইৰ। চ' তাই মানে তলত দিলে খাব নোৱাৰে। চ' এইটো কাৰণে মানে মগটোতে দিওঁ আৰু খাবৰ কাৰণে। আমি তলত দিলে একেবাৰে খাব নোৱাৰে। আৰু দিনটো এনেকৈ ষ্টাৰ্ট হৈ গ'ল আৰু। আমি পাপৰ খাই আছে। এইফালে চোৱা, পাপৰ খাবা কোৱা। পাপৰ খুৱাই দিয়া, নানি চাব তেতিয়া। নানি খুৱাই দিয়া, নানি চাই কাৰ কাৰণে দিছা? নানিৰ কাৰণে। আৰু মৰ্ণিঙতে মই আইচক্ৰীম খাইছোঁ। আইচক্ৰীম এটা আছিলে। চ' আহি পেলাই ভাবিলোঁ ইমান গৰম লাগিছে, তাকে আইচক্ৰীমটো খাই দিওঁ। মাইনে পূৰা মোৰ ফালে চাই পেলাই হাঁহি আছে আইচক্ৰীমটো খাই থকা দেখা পায়। আৰু এতিয়া গা পা ধুই ৰেডি হ'লোঁ। ৰেডি হৈ ভাত বহাই দিছিলোঁ মই। দাইলকণ হৈ গ'ল। দাইলে ঔটেঙা বনাইছোঁ। দাইল আৰু ঔটেঙা। আৰু এইফালে বনাইছোঁ মই কচু আৰু ওলকচু আৰু মাছ, কাৱৈ মাছ বনাই পেলাই ৰেডি কৰি থৈ দিছোঁ। আৰু এইফালে বনাম আকৌ হালধি, নৰসিংহ, ভেদাইলতা পাত সেইবোৰ পিচি কৰি পেলাই তাৰ ৰসটো উলিয়াই পেলাই থৈ দিছোঁ। আৰু তাৰ যিবোৰ সিঠাটো থাকে সেই সিঠাটো দি মই বৰা বনাইছোঁ এতিয়া ভাতৰ লগত খাবৰ কাৰণে। আৰু এয়া পাপৰ লৈছোঁ ভাতৰ লগত খাবৰ কাৰণে। আৰু এয়া আমাৰ মূলা শাক, আমাৰ বাৰীত হোৱা মূলা শাক। এয়া মই বুট মছলা বনাই পেলাই থৈ দিছোঁ। মাইনা বহুত ভাল পায় খাবৰ কাৰণে। চ' এইটো কাৰণে বনাইছোঁ এতিয়া ভাতৰ লগত খাবৰ কাৰণে। চাই থাকক তেতিয়াহ'লে আপোনালোকে। আৰু স্কুলৰ পৰা আহি পালোঁ। আহি পাই এতিয়া মই পাকঘৰত আহিছোঁ আকৌ। এতিয়া এয়া কাৱৈ মাছ বনাম। এয়া হালধি, নৰসিংহ, ভেদাইলতা পাত, আদা নহৰু গুচাই থৈ দিছে মায়ে। আৰু এতিয়া মই বনাওঁ। আৰু ইফালে মই ব্ৰেড এটা লৈ আনিছোঁ। এতিয়া কি খাওঁ ব্ৰেডটোৰ লগত চাওঁ। ইফালে ভাতকেইটা বনাই থৈ দিছে, এতিয়া মই বনাওঁ। হাই, আমি এতিয়া খাম ব্ৰেড বাটাৰ ব্ৰেড খাম আমি। আৰু তাৰপিছত এয়া কণী খাম। ইমানবিলাক কণী কোনে কোনে খাব? যোনে খাই কমেণ্ট কৰা। মই হ'ম ডেলিভাৰী। আৰু এয়া মোৰ কণী ব্ৰেড হৈ গ'লে। আৰু এতিয়া দুপৰীয়া হৈছে। মই স্কুলৰ পৰা আহি পালোঁ। এতিয়া বনাব ওলাইছোঁ। এয়া মই পিচি লৈছোঁ হালধি, নৰসিংহ, ভেদাইলতা, মানিমুনি আৰু আদা নহৰু পেষ্ট বনাই লৈছোঁ। মাছখিনি ফ্ৰাই কৰি ল'লোঁ। এতিয়া বনাম। এয়া মোৰ হৈছে প্ৰায় ভেদাইলতা হালধিৰ চব্জি। আৰু এতিয়া উতল আহিছে, মাছকণ দিবলৈ পৰা হৈ গৈছে। মাছকেইটা পিছে কণী হৈছিলে। এয়া পূৰা ধুনীয়াকৈ পূৰা মানে এজনীকৈ ৰখা গৈছে। হঠাতে আমাৰ অমিতা গছ এডাল ভাঙিলে। এতিয়া দেখিছেনে ইমানবোৰ অমিতা। মানে চব্জি খাওঁতে মানে পকিয়ে যাব আৰু তেনেকুৱা হৈছেগৈ। আৰু ইফালে মই মাছ থৈ দিছিলোঁ, মাছ পুৰিছোঁ ধুনীয়াকৈ। নিমখ জলকীয়া দি পেলাই পিটিকা কৰি পেলাই খাব পাৰিম। আৰু এয়া মাছ দি দিছোঁ এতিয়া চব্জিখন প্ৰায় উতল আহিছে। আৰু ইফালে মোৰ মাছ পুৰি আছোঁ মই। আৰু তেতিয়াহ'লে চাই থাকক, মই পুৰি লওঁ। আৰু এয়া আমি এতিয়া ভাত খাবলৈ লৈছোঁ।